প্ৰত্যেকগৰাকী দৰ্শকক মই ডিম্পিয়া স্বাগতম জনাইছো এই মুহূৰ্তৰে খবৰ লৈ আহিছো আপুনি বাৰু এটা চৰকাৰী চাকৰিৰ সন্ধানত আছে নেকি যদিহে আছে তেতে আপোনাৰ বাবে আছে এটা সুখবৰ কিয়নো অসম লোকসেৱা আয়োগত ওলাইছে কেবাটাও খালী পদ এই মুহূৰ্তৰ সেই খবৰ লৈ আহিছো এই মুহূৰ্তৰে খবৰ লৈ আহিছো কিয়নো চৰকাৰী চাকৰিৰ সন্ধানত আছে নেকি আপুনি যথেষ্ট প্ৰয়োজন হৈছে নেকি এটা চৰকাৰী চাকৰিৰ আৰু আপোনাৰ বাবে আছে এটা ভাল খবৰ কিয়নো অসম লোকসেৱা আয়োগত ওলাইছে কেবাটাও খালী পদ আৰু এপিএছসি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদত ওলাইছে 13টা খালী পদ আৰু 3 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া আৰু আবেদনৰ অন্তিমটো তাৰিখ হৈছে 31 জানুৱাৰী এই মুহূৰ্তত এটা ভাল খবৰ দি আছো কিয়নো লোকসেৱা অসম লোকসেৱা আয়োগত কেবাটাও খালী পদ ওলাইছে আৰু 3 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া আৰু আবেদনৰ অন্তিমটো তাৰিখ হৈছে 31 জানুৱাৰী আৰু আবেদন কৰা প্ৰাৰ্থীৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ আৰু ঊৰ্ধ্বতম হ'ব লাগিব 38 বছৰ এই মুহূৰ্তৰ সেই খবৰ জনাই আছো আৰু আবেদনকাৰীৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী আৰু কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব এই মুহূৰ্তৰ এক খবৰ জনাই আছো কিয়নো আপুনি যদি চৰকাৰী চাকৰিৰ সন্ধানত আছে তেন্তে আপোনাৰ বাবে আছে এটা সুখবৰ কিয়নো অসম লোকসেৱা আয়োগত ওলাইছে কেবাটাও খালী পদ আৰু 3 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে এই আবেদন প্ৰক্ৰিয়া আৰু আবেদনৰ অন্তিমটো তাৰিখ হৈছে 31 জানুৱাৰী আৰু আবেদনকাৰী প্ৰাৰ্থীৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ আৰু ঊৰ্ধ্বতম হ'ব লাগিব 38 বছৰ আৰু আপোনাৰ শিক্ষাগত অৰ্হতা হ'ব লাগিব স্নাতক ডিগ্ৰী লগতে থাকিব লাগিব কম্পিউটাৰ ডিপ্লোমা এই মুহূৰ্তৰ সেই খবৰ জনাইছো আৰু সবিশেষ জানিবলৈ আপুনি এপিএছসিৰ ৱেবছাইটত লগ ইন কৰক আৰু তাতে আপুনি সবিশেষ খবৰ জানিব এই মুহূৰ্তৰ সেই খবৰ জনাইছো আৰু আপুনি অনলাইন আৰু অফলাইন দুইটা প্ৰক্ৰিয়াৰে আবেদন পত্ৰ দাখিল কৰিব পাৰিব এই মুহূৰ্তৰ এটা সুখবৰ লৈ আহিছো কিয়নো যিসকল নিবনুৱাই চৰকাৰী চাকৰিৰ বাবে বাট চাই আছে সেই সকলৰ বাবে এই মুহূৰ্তৰ এটা সুখবৰ কিয়নো অসম লোকসেৱা আয়োগত ওলাইছে কেবাটাও খালী পদ আৰু এপিএছসি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদত 13টা খালী পদ ওলাইছে আৰু 3 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া আৰু 31 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব আৰু আবেদনকাৰীৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ আৰু ঊৰ্ধ্বতম হ'ব লাগিব 38 বছৰ আৰু শিক্ষাগত অৰ্হতা ক্ষেত্ৰত কোৱা হৈছে স্নাতক ডিগ্ৰী হ'ব লাগিব লগতে কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব এই মুহূৰ্তৰ সেই খবৰ জনাইছো আৰু সবিশেষ জানিবলৈ আপুনি এপিএছসিৰ ৱেবছাইটত গৈ সবিশেষ জানিব পাৰিব আৰু আপুনি অফলাইন আৰু অনলাইন দুয়োটা প্ৰক্ৰিয়াৰে আবেদন কৰিব পাৰিব এটা সুখবৰ এই মুহূৰ্তত কিয়নো নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এই মুহূৰ্তত এটা সুখবৰ লৈ আহিছো কিয়নো অসম লোকসেৱা আয়োগত কেবাটাও খালী পদ ওলাইছে আৰু 3 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ইতিমধ্যে 3 জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 31 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব আৰু আবেদনকাৰীৰ প্ৰাৰ্থীসকলৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ আৰু ঊৰ্ধ্বতম হ'ব লাগিব 38 বছৰ আৰু লগতে আপোনাৰ স্নাতক ডিগ্ৰী থাকিব লাগিব আৰু লগতে কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব আৰু আপুনি অনলাইন আৰু অফলাইন দুইটা প্ৰক্ৰিয়াৰে আবেদন পত্ৰ দাখিল কৰিব পাৰিব